ৰাজ ৰাজৈ এই ফাপৰে ধৰা মাতিলে নুশুনো নেকি কি হ'লেও বগাই কিবোৰ মাতিছ তই মোক মাতিবলৈ মন গ'লে ভালকৈ মাতিবি মোক চম্ভালি ৰাখিবি দেই বগাই ভালকৈ মাতিলে নমাতো এতিয়া বেয়াকৈ মাতিলে নহয় একটা চাটে ঘূৰিছ হ'ব দে কি হ'ল এতিয়া কচোন কেনে মাতিছিলি তই গম পাইছ নাই আমি যে 3টা বিষয়তহে পৰীক্ষা দিব লাগিব বৰ বৰটোকে হ'ল সেইটোকে ক'বলৈ মোক ইমান ফাপৰে ধৰা বুলি মাতিছে সেইটো কথা মই এনেও গম পাওঁ পিছে ইংৰাজী অংক বিজ্ঞান বিষয়কেইটা পৰীক্ষা দিব নলগীয়া হ'লে হয় আৰু এইকেইটা মোৰ একদম প্ৰিয় বিষয় এইকেইটা বিষয়তে মই স্কুলত মই একদম 1 নম্বৰ ময়ে পাওঁ আছিলে গম পাওঁ নহয় তই যোৱা বছৰ অংকটোন পাইছে 2 নম্বৰ পাই দেখাইছ মায়ে মোক ক'লে নহয় ইয়াত এতিয়া লেভেল ফালিবলৈ আহিছ ৰচোন ৰ তই যে মায়ে ক'লে বুলি ক'লি তহঁতৰ মায়ে মোৰ কথাটো কেনেকৈ গম পালে জধা তহঁতৰ মায়ে ক'লে মোৰ মায়ে কোৱা নাই মোক হে হয় নেকি হ'ব দে যা তেতিয়া তই হ'ব দে ঠিক আছে মাক গৈ ধৰিবি নহয় আজি এই মা ঐ কি হ'লেও শুন তুমি ৰাজক কিয় মই অংকত 2 পালোঁ বুলি কৈছিলা মই ইমান লাজ পাইছোঁ আজি তাৰ আগত সি মোক লাজ পাই দিছে আজি সেইটো কথা সেইদিনাখন কিবাকৈ মোৰ মুখৰ পৰা ওলাই গ'লোঁ বেয়া চেৰ নাপাবি আৰু কিবাকৈ ওলাই গ'ল মই আজি ইমান লাজ পাইছোঁ তাৰ আগত হ'ব দে বেয়া চেৰ নাপাবি আৰু কিবাকৈ ওলাই গ'ল হেৰি নহয় দেউতাৰ মোবাইলটো বেয়া হ'ল বোলে তই কিবা কৰিছিল নেকি বাৰু হে কোনটো মোবাইল দেউতাৰ মোবাইলটো নে মই দেউতাৰ মোবাইলটো চোৱাই নাই ৰচোন তই উঠনি যে ভকা টিভিটোৰ লগত মেকানিক লাগি আছিলি তেতিয়াতো দেউতাৰ ঘৰৰ মোবাইলটো লৈ আছিলি তই লৈ আছিলি তুমি মই পাহৰিছোঁ মই মনে মনে চাইহে আছিলোঁ তই কি কৰি আছিলি ৰ'বা তুমি চব দেখিলা নেকি বাৰু দেখিলেতো কেনে দেখিম মই চাইহে আছিলোঁ তোক কি কৰি আছ তই কি দৰকাৰ সেই টিভিটো বেয়া টিভিটো ৱাৰডালটো মোবাইলৰ চাৰ্জাৰ পিঙত ভৰাই দিবলৈ মোবাইলটো চুইচ অফ গৈছিল নহয় মোবাইলটো চুইচ অফ গৈছিল খুলি পিনি থৈ দিছিল নহয় ভাল আছিল নহয় আকৌ কি বেয়া হ'ল মোবাইলটো ঠিকে আছে কিন্তু ফোন কৰিলে মাতটোহে নাহে দিব ৰচোন তোক তই যদি কিবা কৰিছ বুলি গম পায় এই মা মই আজি নহ'লে খুৰা কথা থাকোঁগৈ দেই মোৰ ভয়হে লাগিছে গম পালে কি ক'ব কিহৰ খুৰা কথা একো গম কথা ঘৰতে থাক নাই মই যাওঁ দেই এই নহয় নাযাবি আকৌ নাই মই আজি ঘৰত নাথাকোঁ দেই কি যে হ'ব ল'ৰাটো আৰু পিছে বন্ধ হৈ গ'ল আজি ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিল তেনে লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি আপোনালোক চেনেলটো নতুন তেনে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক